মেঘ ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে বিশেষ অনুকূল দিন নহ'ব। পৰিয়াল পাৰিবাৰিক সমস্যাই মন বিচলিত কৰিব পাৰে। বিত্ত কিছু অবাঞ্ছিত ব্যয় অথবা আপোনাৰ লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আপোনাৰ স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে ই এটা চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলৰ তেওঁলোকৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ ভৰণীৰ তুলনাত অশ্বিনী আৰু কৃতিকা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বৃষ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পৰিয়াল গোটেই দিনজুৰি পাৰিবাৰিক সুখ উপভোগ কৰিব পাৰিব। বিত্ত দিনটো সকলো ধৰণৰ বিত্তীয় লেনদেনৰ বাবে যথেষ্ট উপযোগী হ'ব। আপুনি আপোনাৰ লেনদেনত অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলে এটা ভাল দিন অতিবাহিত কৰিব পাৰিব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। বিশেষ দিনটো কৃতিকা আৰু মৃগশিৰা নক্ষত্ৰৰ লোকসকলৰ বাবে ৰোহিণী নক্ষত্ৰতকৈ অধিক অনুকূল হ'ব। মিথুন ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এটা সুন্দৰ দিন হ'ব। পৰিয়াল পাৰিবাৰিক দিশত গোটেই দিনটোৱে সুখত অতিবাহিত হ'ব। সন্তান সুখ লাভ কৰিব। বিত্ত আপোনাৰ ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ বৃদ্ধি পাব। আপুনি কোনো অপ্ৰত্যাশিত ধন লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা ভাল দিন হিচাপে গণ্য হ'ব। স্বাস্থ্য উত্তম থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ আদ্ৰা নক্ষত্ৰতকৈ মৃগশিৰা আৰু পুণ্যবস্তু নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। কৰ্কট ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে শুভ নহ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ অথবা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত আৰ্থিক ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। শিক্ষা শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো বিশেষ অনুকূল নহ'ব। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। সিংহ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক চাপপূৰ্ণ দিন হ'ব। পৰিয়াল আপুনি পতি বা পত্নী অথবা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্তীয় বিষয়ক চাপ থাকিব তথা আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হ'ব। স্বাস্থ্য কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি আপুনি আপোনাৰ পেছাদাৰী জীৱনত কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিশেষকৈ ব্যৱসায়ীসকলে গোটেই দিনটো সতৰ্ক হোৱা প্ৰয়োজন হ'ব। বিশেষ পূৰ্ব ফাল্গুনীৰ তুলনাত মঘা আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। কন্যা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক বিশেষ আনন্দদায়ক দিন হ'ব। পৰিয়াল আপুনি আজি এটা সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিব তথা সাংসাৰিক সুখ লাভ কৰিব। বিত্ত ব্যৱসায়ত কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক অনুকূল দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত উন্নতি লাভ কৰাৰ লগতে ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটো হস্তা নক্ষত্ৰতকৈ উত্তৰ ফাল্গুনী আৰু চিত্ৰা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। তুলা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পৰিয়াল পাৰিবাৰিক দিশত গোটেই দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। বিত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আপুনি নিজকে ঋণৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক আনন্দদায়ক দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্বাস্থ্য অব্যাহত থাকিব। বৃত্তি পেছাদাৰী জীৱনত উন্নতিৰ সম্ভাৱনা থাকিব। নতুনত্বৰ দ্বাৰা ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা থাকিব। বিশেষ স্বাতী নক্ষত্ৰতকৈ চিত্ৰা আৰু বিশাখা নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব।
বৃশ্চিক ৰাশি, সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে সুখৰ নহ'ব। পৰিয়াল, আপুনি মাতৃ অথবা অনুজ ভাতৃ ভগ্নী সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্ত, আপোনাৰ আৰ্থিক ক্ষতি অথবা অতিৰিক্ত ব্যয় হোৱাৰ আশংকা থাকিব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম, আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্য, স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বৃত্তি, আপোনাৰ পেছাদাৰী জীৱন সম্পৰ্কীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হ'ব পাৰে। ধনু ৰাশি, সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল, মাতৃ অথবা কোনো পাৰিবাৰিক সম্বন্ধীয় সমস্যাৰ বাবে মনত উদ্বিগ্নতা আহি পৰিব পাৰে। বিত্ত, ভূমি সম্পত্তি বিষয়ক চাপ থাকিব। আৰ্থিক ক্ষতিৰ সম্ভাৱনা থাকিব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাত মনোযোগ দিবলৈ অসুবিধা পাব পাৰে। প্ৰেম, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হ'ব। স্বাস্থ্য, স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলে সংগ্ৰাম কৰিব লগা হ'ব পাৰে। বিশেষ, পূৰ্বখাৰাৰ তুলনাত মূলা আৰু উত্তৰখাৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। মকৰ ৰাশি, সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক উৎকৃষ্ট দিন হ'ব। পৰিয়াল, আপুনি আপোনাৰ অনুজ ভাতৃ ভগ্নী সম্বন্ধীয় কোনো বিষয়ক লৈ সুখ অনুভৱ কৰিব। বিত্ত, আপুনি আপোনাৰ বিত্তীয় লেনদেনত কিছু অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম, আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে উপভোগ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য, আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। বৃত্তি, পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভান্বিত হ'ব। বিশেষ, দিনটো শ্ৰৱণা নক্ষত্ৰতকৈ উত্তৰখাৰা আৰু ধনিষ্ঠা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। কুম্ভ ৰাশি, সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বৰ অনুকূল নহ'ব। পৰিয়াল, পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ মনত কিছু উদ্বিগ্নতা আহিব পাৰে। বিত্ত, আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। বিত্তীয় লেনদেনত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই বিশেষ অনুকূল দিন নহ'ব। স্বাস্থ্য, আপুনি আপোনাৰ স্বাস্থ্য সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি, পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ই এক প্ৰতিকূল দিন হ'ব তথা তেওঁলোক বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ, শতভিষাৰ তুলনাত ধনিষ্ঠা আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। মীন ৰাশি, সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক উৎকৃষ্ট দিন হ'ব। পৰিয়াল, গোটেই দিনজুৰিয়ে পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত, আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা আপুনি কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা বিশেষ আনন্দদায়ক দিন হ'ব। স্বাস্থ্য, আপোনাৰ স্বাস্থ্য অটুট থাকিব। বৃত্তি, পেছাদাৰী তথা ব্যৱসায়ীসকলৰ বাবে ভাগ্যৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ভ্ৰমণৰ পৰা যথেষ্ট লাভান্বিত হ'ব।